ইনকে যে পানীতে খুৱাই ভাতখিনি খুৱাই দিয়ে কিমান টেষ্টি লাগে এই পিছ মাংস একবাৰ চাই। হে গাইজ, বহুত দিনৰ মূৰত মানে আজি মই খোৱা ভিডিঅ' এটা বনাম। বহুত দিন ধৰি কিনে খোৱা ভিডিঅ' বনোৱা নাই। আজি মই সেইকাৰণে খোৱা ভিডিঅ' এটা বনাম বুলি কিনে ভাবিলোঁ। আজি আমাৰ মানে ৰাতিৰ মানে খানাত আছে এই পৰঠা, মানে কিনি আনিলোঁ পেকেট পৰঠা যে পাই যে, সেই পেকেট পৰঠাটো মানে এক পেকেট 2 পেকেট লৈ আনিলোঁ, 1 পেকেট তাতে বনালোঁ। আৰু ইয়াৰ লগত আছে মাংস আৰু ভাত, মানে ভাতো খাম মাংসও খাম লগতে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব, কমেণ্ট কৰিব। যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰি থৈ দিব। বলক তেতিয়ালৈ বেছি পলম নকৰি আজিৰ আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া মানে অকল পৰঠাখিনি আহিছে ইয়াতে, আৰু ভাত আৰু মাংসখিনি আহিব আছে, আৰু পিঁয়াজ আছে নাই আৰু লগতে পিঁয়াজো আছে, পিঁয়াজ আৰু আছে। মানে যোৱাকালি মেলা চাবৰ কাৰণে গৈছিলোঁ, মেলা চোৱাৰ সময়ত আচাৰ ভোট জলকীয়া আচাৰ লৈ আনিলোঁ, সেইখিনি আছে, সেইখিনি আপোনালোকক দেখাম। এতিয়া আমি ভিডিঅ'টো খোৱা ষ্টাৰ্ট কৰিম। আৰু গাইজ ফাইনেলি মোৰ যিখিনি মানে জগাৰ, সেই জগাৰখিনি আহি পেলাই মানে ভাত মাংস, মানে গাহৰি মাংস নহয়, আজি ব্ৰইলাৰ মাংস আনিলোঁ। এই ব্ৰইলাৰ মাংস আৰু দালি, পটল, ইফালে আছে পৰঠা, এই কিনা পেকেট পৰঠাটো, আৰু ইয়াতে আছে মাংস আৰু পানী গিলাচ। এইবিলাক হৈছে আৰু খাচৰে মুচা কিবা কিবি থাকে আৰু আমাৰ খানাত মানে বহুতকেইটা আইটেম লোৱা যায়। আৰু লগতে আছে আচল বস্তুটো, মোৰ ফেভাৰেট বস্তুটো, এইটো হৈছে ভোট জলকীয়াৰ আচাৰ। আৰু তেতিয়াহ'লে বেছি পলম নকৰি এতিয়া ভিডিঅ'টো খোৱা আৰম্ভ কৰোঁ, লগতে পিঁয়াজখিনিও আহি পালে। আৰু গাইজ বেছি পলম নকৰি আমি আমাৰ আজিৰ খানাটো আমি আৰম্ভ কৰোঁ। এতিয়া হৈছে এইখিনি দালিখিনি অলপ চাইড কৰি লৈছোঁ, মানে গামচা পিন্ধি ভিডিঅ' বনাই আছোঁতো, সেইকাৰণে আৰু উপায়টো নাই। মানে জেগাটো যিমান বলা হ'লেও মোক নাতেই, মেইন কথা হ'ল সেইখিনিয়ে। প্ৰথমতে পৰঠাৰ লগত অলপ খাই লওঁ, ভাতখিনি অলপ দেৰিকৈ খাম। প্ৰথম পৰঠা আৰু বাহ, ইমান টান হৈছে না, মানে গৰমে খাওঁ নিচিনা নহয় বস্তুটো। প্ৰথমতে পৰঠা দি খাই লওঁ, পাছত ভাতখিনি খাম। মানে ৰাতি ভিডিঅ' বনালে মই এটা প্ৰব্লেম পাওঁ, সেই প্ৰব্লেমটো হৈছে এই যে খোৱাৰ সময়ত যি নানানটা পকাগিলা আহি থাকে, এই বনৰীয়া পকা কুকুৰ, সেইবিলাক মানে বিৰাট অশান্তি। মানে সেইবিলাক মই একেবাৰে বেয়া পাওঁ। আৰু চেণ্ট্ৰলৰে গান্ধিবক সেইটো পালিতো মই ভাতে নাখাং লাগলে, মানে হাত তাত ধুই দিম ডাইৰেক্ট। মানে যিদিনাখন খাম মই ভালকৈ খাওঁ, আৰু নাখালিকৈ নাই আৰু যিদিনা খাওঁ একেবাৰে দাবাই কিনে খাওঁ। ইনকে যে পানীতে খুৱাই ভাতখিনি খুৱাই দিয়ে কিমান টেষ্টি লাগে। ভাতখিনি ষ্টাৰ্ট কৰিম তাত। মানে কথাটো কি হ'ল,
এই ভিডিঅ' বনোৱা নবনোৱা মোৰ একেই হ'ল মাজত মানে কি হ'ল বস্তুটো কিবা হ'ল অকস্মাত মানে কেমেৰাটো অফ হৈ গ'ল চাওক গোটেইখিনি কমপ্লিট কৰি দিলোঁ আচাৰ দালিখিনি নাখালোঁ মই কাৰণ মোক 4-5টা আঞ্জা নালাগে এখন হ'লেই হয় মাংস হ'লে মাংস দালি হ'লে দালে ভাজি হ'লে ভাজি মোক 4-5টা নালাগে আজি মই ভিডিঅ'টো এইখিনি সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিয়ক কমেণ্ট কৰক যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব আজিৰ কাৰণে এইখিনি আৰু অলপ